Hello everyone, surprise live. February মাহ সোমালে মানে সারপ্রাইজ দিবলৈ আমি সাজু হৈ থাকো প্ৰত্যেকবাৰে গতিকে আজিও বহুখিনি সারপ্রাইজ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছো সকলোৱে গম পায় নতুন নতুন গান কৰি আছো আকাশী তৰা কৰি আছো আকাশী তৰা ৰিলিজ হ'ব 14 তাৰিখে আকাশী তৰাৰ লগতে আৰু নতুন নতুন কেইটামান গান হাতত লৈছো যিটো গীত আপোনালোকে কোনোদিন এক্সপেক্ট নকৰে যে মই তেনেকুৱা ধৰণৰ গান কিছুমান কোলাবৰেচন কৰিম বা তেনেকুৱা ধৰণৰ গীত মোৰ কণ্ঠত শুনিবলৈ পাব গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে কেতিয়াও নভবা কিছুমান কনসেপ্ট লৈ এবাৰ সাজু হৈছো যিসকলে কমেন্ট কৰিছে সকলোকে হাই হেল্লো যিখিনি দিছে সকলোকে মোৰ নমস্কাৰ মৰম জনাইছো আৰু মোৰ লগত কোন আছে সেই বিষয়ে মই কম প্ৰথমে ৰিকুৱেষ্টত মই তেখেতক একচেপ্ট কৰি লৈছো লাগে ৰাইজৰ সৈতে কথা পাতিবলৈ আচলতে মই সময় নাপাওঁ গতিকে আজি এনেই মন গ'ল আৰু যি নতুন গান দুটা আহি আছে সেই দুটা গানৰ প্ৰথম গানটোত আকাশী তৰা গীতি অৰূপ কাকতি প্ৰডাকশ্যন এটি পুৰণা প্ৰডাকশ্যন হাউচ অসমৰ পৰা গতিকে অৰূপ কাকতিৰ প্ৰডাকশ্যনৰ বেনাৰত পুনৰবাৰ আমি কোলাবৰেচন কৰি এটা নতুন ৰোমান্টিক গীতটি পুৰণা গীতটি 2019ৰ আৰু ভিডিঅ'টো আমি ভিডিঅ' আকাৰত এবাৰ যেহেতু ভিডিঅ' কৰা নাছিলো গীতটিত গতিকে সেইটো ভিডিঅ' আকাৰত আপোনালোকে দেখিবলৈ পাব তনয়া নন্দী কাঞ্চনজংঘা চিনেমাখন নিশ্চয় চাইছে আপোনালোকে তাৰে এগৰাকী সহ অভিনেত্ৰী তনয়া নন্দী এই গীতটিত আছে অভিনেত্ৰী হিচাপে আপোনালোকে দেখিবলৈ পাব গতিকে সকলোকে যাতে মৰম দিয়ে আশীৰ্বাদ কৰিব তাকে আজিলৈ বিদায় লৈছো জয় অসম লগ পাম সকলোকে